সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু ভিডিঅ'টো অৱশ্যে গধূলি হয় আৰু ভিডিঅ'টো আজি নহয় দে এইটো যোৱাকালি দেওবাৰ আছিলে দেখুৱাইছোঁ আমাৰ ঘৰৰ সন্মুখত এখন ডাঙৰ বজাৰ বহে দেওবাৰ দিনাখন ইমান যে ব্যস্ততা থাকে নহয় ৰাতিপুৱাৰ পৰা গধূলিলৈ কিবা এটা এনেই ভাল লাগে আৰু দিনত যে কামেই নহয় জানেনে বজাৰখনত অহা যোৱা কৰা মানুহবোৰ চাওঁতে পাৰ হয় এইটো আমাৰ ঘৰলৈ ৰাস্তাটো আৰু এইটো আমাৰ একদম সন্মুখতে বজাৰখন দেওবাৰ বজাৰ আছিল যিহেতু ভালো লাগিছিলে আৰু দেওবাৰ দিনটোত ভাবিলোঁ অকণমান ওলায়ো যাওঁ সেয়েহে গলুক লৈ পেলাই অকণমান ওলাই গ'লোঁ তাৰে অকণমান ভিডিঅ' কৰি থলোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব তেন্তে যাওঁ বোলে ভিডিঅ'টো শেষ কৰি লওঁ আৰু এয়া আমি আহি পালোঁ শিৱসাগৰৰ বৰপুখুৰী পাৰত থকা বেপ্টিষ্ট মিছনেৰী চাৰ্চ হয় আৰু চাৰ্চটোৰ ওচৰতে থকা সেইখন দেখিছেনে খিক কিচেন এইখন এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট হয় ইয়াত আহিব পাৰে আপোনালোকে আৰু খুব ভাল লাগে ইয়াত আহি পেলাই পৰিৱেশটো খুব ধুনীয়া যিহেতু বৰপুখুৰী পাৰত থাকে ন আৰু ল'ৰা ছোৱালীও আহি ভাল পায় ইয়াত আৰু গলুক দেখিছেনে সি মুঠতে ৱাছ বেচিন দেখিলে তাৰ মানে এটা কি ক'ম আৰু পাগলা হৈ যায় মানে সি ৱাছ বেচিন দেখিলে তাক হাত ধুব লাগে হেণ্ড ৱাছ ল'ব ফুকিব সেইবোৰ কৰি থাকে সেয়া তাৰ শেষেই নহৈছে মুঠতে তাৰপিছতে আমি অলপমান খোৱা বোৱা কৰিলোঁ আৰু ইভিনিংটো আজি এনেদৰে পাৰ হ'ল আৰু তাৰপিছত গ'লোঁ শিৱসাগৰ গাৰ্লছ কলেজ যিহেতু দেওবাৰৰ দিনাখন তাত ডায়মণ্ড জুবিলি পতা হৈছিলে অকণমান চালোঁ চাই মেলি তাতে ফটোশ্বুট কৰিলোঁ আৰু আহি গ'লোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহোঁ বাই